কাজলগাঁৱলৈ লৈ অহা হ'ব বুলি জনাইছে। সেই মৰ্মে আজি তেখেতে আহিছে। আমাৰ ৰিপিকাং গয়াৰী আৰু জজ বড়ো, কৰ্গেশ্বৰ বসুমতাৰী, আওগাই বসুমতাৰী আৰু ৰাজু চৰকাৰ। একচুৱেলি এইটো আমি বহুত দীৰ্ঘ দিনৰ পৰা প্ৰচেষ্টা চলি আছিলোঁ। তো এই মৰ্মে আমি 1 মে'ত আমি অনুৰোধ কৰিছিলোঁ আমাৰ CM ছাৰক। দিল্লীতে আমি কথা পাতিছে আমাৰ CM ছাৰৰ লগত। তো ত্ৰিমূৰ্তি তেওঁৰ ৰেচিডেঞ্চি কথা পাতিছে। এইটো মৰ্মে মানে উইথিন 1 উইক তেখেতসকলক কাজলগাঁৱলৈ লৈ অহা হ'ব বুলি জনাইছে। সেই মৰ্মে আজি তেখেতে আহিছে। আমাৰ ৰিপিকাং গয়াৰী আৰু জজ বড়ো, কৰ্গেশ্বৰ বসুমতাৰী, আওগাই বসুমতাৰী আৰু ৰাজু চৰকাৰ, এইবোৰ 5জনক অনা হৈছে। কিমানজন আপোনাৰ মানে জেলত আছে আৰু কি পাৰ জেলত আমাৰ CBI 6জন আছিলে আৰু NIA টোটেল 56। এইটো আমাৰ আজি 5জন আহিছে আৰু আহিব। আৰু বাকী NIA কেছবিলাক ডিষ্ট্ৰিক্ট ৱাইজলৈ পঠাই হৈছে। এইটো ল অনুযায়ী এইটো কাম কৰা হ'ব পজিটিভলি। চুটি আলোচনাটো কৰাই হৈছে এইটো গোটেইখিনি, এইটো পজিটিভলি কাম হৈ যাব। এইটো আমি ধন্যবাদ দিব খুজিছোঁ আমাৰ BTR চৰকাৰ আৰু আসাম চৰকাৰক।